তাক লৈ আহা এইফালে বে আহা আজি আমি আহিলোঁ মইনাপুৰীয়া বৰনামঘৰলৈ যোৰহাটৰ মইনাপুৰীয়া বৰনামঘৰ আৰু আহি পাইছোঁহি এতিয়া ৰাতিপুৱা 9টামান বাজিছে আৰু আমি ৰাতিপুৱা 5টামান বজাতে ওলাইছোঁ ওলাই আহি পালোহি আৰু এতিয়া কাপোৰ কানি সলাই এতিয়া নামঘৰলৈ আহিছোঁ ইয়াতে গেষ্ট ৰুম আছে গেষ্ট ৰুমত কাপোৰ কানি সলাই মেলি এতিয়া ইয়াৰ নামঘৰলৈ সোমাইছোঁ আৰু এইফালে নামঘৰীয়া বৰ্তা ওলাই আহিছে আমি আসলে আহি থাকোঁ না মইনাপুৰীয়া বৰনামঘৰ খুব ভাল লাগে আৰু বিৰাট সুন্দৰ পৰিৱেশ কেনেকৈ বুজাম মানে ইয়ালৈ আহিলে অন্য পৃথিৱীৰ গোটেই সমস্ত কথা পাহৰি যোৱা হয় কেৱল মাত্ৰ ভগৱানৰ চৰণহে চিন্তিবলৈ মানে কি ক'ম চৰণ চিন্তাৰহে কথা মনলৈ আহে চৰণ চিন্তিব পাৰি মানে এনেকুৱা এটা পৰিৱেশ আৰু আচৰিত শক্তি তাৰমানে এই নামঘৰ ভাগৰ শক্তি একদম মহিমা একদম সাংঘাতিক মহিমা আপোনালোকেও চাগে জানেই কিন্তু হ'লেও মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ নিজৰ মনৰ কথাটোহে কৈছোঁ আৰু খুব ভাল লাগি আছিলে আহি পেলাই আৰু আজি আমি আহি পাই নামঘৰ ভিতৰলৈ সোমাই গৈছোঁ এতিয়া ইমান ভাল লাগে নহয় কি ক'ম মানে এতিয়া নাম আৰম্ভ হ'ব আৰু নাম আৰম্ভ হোৱা নাই আৰু আধা ঘণ্টামানৰ পিছত নাম আৰম্ভ হ'ব এতিয়া শৰাই সজাব লৈছে আৰু এয়া আমি আহি পাইছোঁহি আৰু ভগৱন্তই সকলোকে কৃপা কৰক সকলোৰে মনোবাঞ্ছা পূৰণ কৰক